নমস্কাৰ আমি সকলোকে আকৌ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এণ্টাৰটেইন অসমলৈ। আজি আমি উপস্থিত আছোঁ জামগুৰিহাটৰ ধোবাকটাত আৰু আজি আমি আকৌ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এগৰাকী প্ৰতিভাক। আমি সদায় সন্ধান কৰি থাকোঁ বিভিন্ন ধৰণৰ প্ৰতিভাক আপোনালোকৰ আগত আমি লৈ আহোঁ আমাৰ চেনেলত, তেওঁলোকৰ বিষয়ে আমি দেখুৱাবলৈ চেষ্টা কৰোঁ। আজি এগৰাকী বিশেষ প্ৰতিভাৰে পৰিপূৰ্ণ আমি ছাত্ৰীক আপোনালোকৰ লগত চিনাকি কৰাম। খন্তেকতে আমি তেখেতৰ লগত বিভিন্ন ধৰণৰ কথাও পাতিম, তেখেতৰ প্ৰতিভাৰাজিৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আমি যিগৰাকী প্ৰতিভাৰ কথা আপোনালোকক জনাইছিলোঁ খন্তেক আগতে, তেখেত এতিয়া আমাৰ লগত আছে। আমি তেখেতৰ লগত এতিয়া চিনাকি হ'ম আৰু তেখেতৰ লগত বাৰ্তালাপ কৰিবলৈ আমি চেষ্টা কৰোঁ। প্ৰথমে আমি তেখেতৰ নামটো জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়া বৰা। প্ৰিয়া বৰা, তুমি কোন ক্লাছত পঢ়িছা? মই ডিকৰা হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হয়, এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পাইছোঁ। যিহেতু ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কথা আহিছে, ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ময়ো ছাত্ৰ। ভাল লাগিছে যে ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেখেত উত্তীৰ্ণ হৈ নদুৱাৰলৈ গৈছে। এনে মেট্ৰিকত তুমি কি ডিভিজন পাইছিলা? আমি এনেই সুধিছোঁ আৰু সেইটো বেয়া পাবলগীয়া নাই। প্ৰথম বিভাগত উত্তীৰ্ণ হয়, মানে এটা ছাবজেক্টত লেটাৰ পাইছিলোঁ। কিহত পাইছিলা? এগ্ৰিকালচাৰ। এগ্ৰিকালচাৰত নহয় জানো? ইতিমধ্যে আমি প্ৰিয়াৰ লগত চিনাকি হৈছোঁ। প্ৰিয়াক লগ পাই আমি নিশ্চয় ভাল পাইছোঁ, আমাক ভাল লাগিছে। তেখেত পঢ়াটো খুব ভাল আৰু লগতে বিভিন্ন প্ৰতিভাৰে পৰিপূৰ্ণ এইগৰাকী ছাত্ৰীক আজি আমি আপোনাৰ লগত চিনাকি কৰাবলৈ ওলাই আহিছিলোঁ। এতিয়া আমি জানিব বিচাৰিম তেখেতৰ প্ৰতিভাৰ বিষয়ে আৰু বিশেষকৈ আমি শুনিবলৈ পাইছোঁ তেখেত ডান্সত বিভিন্ন জেগাত কম্পিটিশ্যন কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি সেই বিষয়ে অকণমান জানো। ডান্সৰ শিক্ষাটো তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিছা? মই মোৰ ডান্সৰ শিক্ষাটো ক্লাছ 3 পৰা আৰম্ভ কৰিছোঁ। ক্লাছ 3? হয়। আৰু কিমান দিনলৈকে কৰিলা? মই মেট্ৰিক পৰীক্ষাৰ আগলৈকে কৰিছোঁ, মানে মেট্ৰিক পৰীক্ষাৰ আগত মোৰ কমপ্লিট হৈ গ'ল বিশাৰত। বিশাৰত কমপ্লিট হ'ল নহয় জানো? তোমাৰ গুৰু কোন আছিলে বা? মোৰ গুৰু জেনি বৰঠাকুৰ মেম আছিলে। যিহেতু প্ৰিয়াই বিশাৰত কমপ্লিট কৰিছে, তেখেতে বিভিন্ন কম্পিটিশ্যনতো ভাগ লৈছে আমি শুনিবলৈ পাইছোঁ। তেওঁৰ পৰা আমি জানিব বিচাৰোঁ কোন কোন কম্পিটিশ্যনত তুমি এতিয়ালৈকে ভাগ লৈছা ডান্সৰ বিশেষকৈ? মই ইতিমধ্যে ডান্সত ডিব্ৰুগড়ত গৈছোঁ কম্পিটিশ্যন কৰিবলৈ, পিছত কুসুমতলা গৈছোঁ, চাৰিআলিতো কৰিছোঁ কিছুমান, আৰু ইটাখোলাতো কৰিছোঁ। ইটাখোলাতো কৰিছা নহয় জানো? হয়। এতিয়া প্ৰশংসা পত্ৰ আমি ঢেৰ দেখিছোঁ তোমাৰ ইয়াত, কেইবাটাও প্ৰশংসা পত্ৰ আমি দেখি পাইছোঁ। এইটো ক'ত ক'ত লাভ কৰিবলৈ সক্ষম হৈছা তুমি? এইটো মই ডান্সত পাইছোঁ, আৰ্টত পাইছোঁ, কিছুমান গানতো পাইছোঁ। আৰ্টৰ কথা যিহেতু আহিল, তুমি আৰ্ট কৰা চাগে? হয়, কৰোঁ। আমি এতিয়া বহি লৈছোঁ। আজি গৰম খুব বেছি, আজি টেম্পাৰেচাৰ বহুত হাই আছে। আমি কথা পাতি আছিলোঁ প্ৰিয়াৰ লগত আৰ্টৰ বিষয়ে। আৰ্টৰ কোৰ্চটো তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিছা? মই ক্লাছ 3 পৰা কৰিছোঁ। ক্লাছ 3 পৰা নহয় জানো? এতিয়াও কৰি আছা? এতিয়া বৰ্তমান কৰি আছোঁ, সম্পূৰ্ণ হোৱা নাই মোৰ। কেতিয়ালৈকে সম্পূৰ্ণ হ'ব এইটো? মোৰ সম্পূৰ্ণ হ'বলৈ 4-5 বছৰমান আছে আৰু। 4-5 বছৰত সম্পূৰ্ণ হ'ব। যিহেতু ক্লাছ কৰি আছা, তুমি নিশ্চয় আৰ্ট কৰা, ধুনীয়া ধুনীয়া আৰ্ট কৰা, পুৰস্কাৰো পাইছা বুলি মই শুনিছোঁ। হয়। ক'ত ক'ত পাইছা এইবিলাক? মই আপোনাৰ ডিব্ৰুগড়তো পাইছোঁ, তাৰপিছত কুসুমতলাত পাইছোঁ, চাৰিআলিত পাইছোঁ, ইটাখোলাতো বহুত পাইছোঁ। আমি এণ্টাৰটেইন অসম ইউটিউব চেনেলে সদায় চেষ্টা কৰি আহিছোঁ এনেধৰণৰ প্ৰতিভাক আপোনালোকলৈ আগুৱাই লৈ অহাৰ, তেওঁলোকক আপোনালোকৰ ওচৰত চিনাকি কৰি দিয়াৰ, আৰু সেই প্ৰচেষ্টাৰে এটা উদাহৰণ প্ৰিয়া বৰা আমাৰ মাজত। আৰু কেইবাটাও কথা আছে তেওঁৰ লগত পাতিবলৈ, আমি পাতি থাকিম। আপোনালোক চাই থাকক ইউটিউব চেনেল এণ্টাৰটেইন অসম। এতিয়া প্ৰিয়া বৰাৰ মাক আমাৰ লগত আছে। আমি তেখেতৰ পৰাও কিছু কথা জানিব বিচাৰিম প্ৰিয়াৰ বিষয়ে, কেনেধৰণে তেখেতে ডান্সত আগুৱাই গ'ল, কেনেধৰণে আৰ্ট তেখেত শিকিবলৈ আগবাঢ়ি গ'ল, সেই বিষয়ে অকণমান তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। প্ৰিয়াৰ মাকৰ লগত প্ৰথমে আমি চিনাকি হৈ লওঁ। বাইদেউ, প্ৰথমে আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী মুন বৰা। এতিয়া প্ৰিয়াৰ যিটো প্ৰতিভা আমি দেখি পাইছোঁ, সেইটো আপুনি কেতিয়া চালে? কেতিয়া আপোনাৰ মনত আহে যে প্ৰিয়াক আমি ডান্সত দিব লাগে, আমি প্ৰিয়াক আৰ্টত দিব লাগে? মই মানে অনুভৱ কৰিলোঁ, মানে যেতিয়া মই তাইৰ বয়সৰ আছিলোঁ তেতিয়া মানে মোৰ সেইখিনি সুবিধা মই নাপালোঁ। মই যেনেকৈ এইখিনি সুবিধা মই নাপালোঁ, সেইখিনি সুবিধা মই ছোৱালীজনীয়ে পাওঁ। এতিয়া নাচ কম্পিটিশ্যনবিলাক মই নিজে নাচিব নাজানো, গাব নাজানো, লৈ যাওঁ নাচিবলৈ। মোৰ আনক নাচবিলাক দেখিলে মোৰ দুখ লাগে, মোৰ ছোৱালীজনী নাচিব নোৱাৰে। এনেকৈ হ'লে নহ'ব, মই এটা কষ্ট কৰি হ'লেও ময়ে নিম আৰু। তেনেকৈ কেইদিনমান সৰু থাকোঁতে কোলাত দাঙি কম্পিটিশ্যনবিলাক হয়, মই তেনেকৈ লৈ যাওঁ, নাচিবই নোৱাৰে এতিয়া ভালকৈ। এতিয়া এনেকৈ হ'লে নহ'ব, মই এতিয়া কি কৰোঁ, তাইক ক'ৰবাত নাচ স্কুলতে দি ভালকৈ নচাওঁ। আজিৰ যুগত ছোৱালী ইমান আগুৱাই গৈছে, এতিয়া মোৰ পোৱালিটো কিয় আগুৱাই যাব নোৱাৰিব? তেনেকৈ চালোঁ, নাচত দিলোঁ, নাচত বাৰু ঠিকেই। এতিয়া দেখিছোঁ আৰ্টবিলাক কম্পিটিশ্যনবিলাক ছোৱালীবিলাকে ল'ৰাবিলাকে ইমান ধুনীয়া আৰ্ট কম্পিটিশ্যন কৰে, কিয় নোৱাৰিব?
ইয়াকো তেনেকৈয়ে দিলোঁ। গানতো মই ছোৱালীক তেনেকৈ এনেকৈ বামুণবাৰী এজনী মেম এজনীৰ নাম আছিলে শেৱালী নাট লিখে, তেখেতৰ ওচৰত মই লৈ গৈ গান শিকোৱালোঁ। তেনেকৈ গানতো তাই ধুনীয়াকৈ গান চান গাব পৰা হ'ল। আৰু ল'ৰা বুলিয়ে ল'ৰাক আগুৱাই নিম সেইটোতো নহয়, ছোৱালী এজনীতো ভৱিষ্যত আছে, ছোৱালীকো আগুৱাই নিব লাগিব, সেইটো মই ভাবি ছোৱালীক আগুৱাই নি আছোঁ। এতিয়া প্ৰিয়াৰ মাৰ কথা শুনিলে আমি যদি এটা শব্দত কওঁ, মহিলা সবলীকৰণৰ যিটো চেষ্টা চলি আছে এই যুগত, বিভিন্ন চৰকাৰে এইটো বিভিন্ন আঁচনি হাতত লৈছে মহিলা সবলীকৰণৰ, সেই কথাটোকে তেওঁ আচলতে ক'ব বিচাৰিছে। তেওঁ নিজৰ ছোৱালীৰ ক্ষেত্ৰত এই কথাটো অনুভৱ কৰিছে যে তাইক আগুৱাই নিব লাগে, যিকোনো ক্ষেত্ৰত তাই আগুৱাই যাব লাগে, আৰু চেষ্টাটো তেখেতসকলে অব্যাহত ৰাখিছে। ভাল লাগিছে তেখেতৰ লগত কথা পাতি। এতিয়া ছোৱালী বিভিন্ন জেগাত গৈ কম্পিটিশ্যন কৰিছে, কম্পিটিশ্যনত বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে, নিশ্চয় আপোনাৰ কাৰণে গৌৰৱৰ বিষয়। হয়, মোৰ কাৰণে গৌৰৱ। যেতিয়া তাই প্ৰাইজ এটা পায় মোৰ এটা অনুভৱ এটা হয়, যি হওক মই ছোৱালীজনীক যেনেকৈ কষ্ট কৰিলোঁ তাৰ মই ফলটো পাইছোঁ, মোৰ মনটো ভাল লাগে। এতিয়া কোনোবাই কয় প্ৰিয়া ছোৱালীজনী আৰ্টত ধুনীয়া দেই, নাচত ধুনীয়া, কিন্তু আনে কোৱাটোহে মই এটা অনুভৱ কৰিছোঁ মোৰ ছোৱালী ভালেই ধুনীয়া। এতিয়া আজিলৈকে মই কাৰো কোৱা নাই যে মোৰ ছোৱালী আৰ্টত ধুনীয়া কৰে বা নাচত ধুনীয়া কৰে, আনে কোৱাটোহে মই গম পাইছোঁ তাই তেনেকৈ ধুনীয়াহে কৰে। এতিয়া আৰু গানো তেনেকৈ গাই থাকে বাৰু, গানতো তেনেকৈ এতিয়ালৈকে বৰ্তমান মই দিয়া নাই ক'ব, তেনেকৈ নাচ গানটো নাচত আৰ্টতহে দি আছোঁ। এতিয়া প্ৰিয়াৰ মাৰ কথা শুনি আমি মাকৰ হৃদয়টো আমি ইয়াত অকণমান চাব পাৰোঁ। তেখেতে ছোৱালীৰ প্ৰশংসা শুনি খুব গৌৰৱ অনুভৱ কৰে। লোকে যদি প্ৰশংসা কৰে তাতে তেওঁ সন্তুষ্ট। মাক কা দিল এচা হি হতা হে। এই গোটেইখিনি কথাৰ অন্য এটা দিশো আছে, আৰ্থিক দিশ। ছোৱালী বা ল'ৰা যিয়ে নহওক তাক আগুৱাই নিয়াত, বিভিন্ন প্ৰফেশ্যনত তেওঁলোকক আগবঢ়াই দিয়াত এটা খৰচ আছে, তেওঁলোকক আগুৱাই নিয়াত আৰ্থিক কিছুমান সমস্যাও আছে। সেই বিষয়ে অকণমান আমি আপোনাৰ পৰা জানিব বিচাৰিম যে প্ৰিয়াক আগুৱাই নিয়াত আপোনাৰ কেনেধৰণৰ সুবিধা বা অসুবিধা আছে বা হৈছে আগে? আমাৰ ইয়াতো অসুবিধা ধেৰ, একোতো আমাৰ ইয়াত একো খেতি বাৰী নাই, একো নাইকিয়া, মাটি এইকণৰ পৰাহে আমি চলি মেলি থকা। বাপেকো সেই অকণমান দেহাটো ইমান ঠিক নহয়, তাৰ মাজতো বাপেকে যেনেকৈ লাগক তেনেকৈ সমস্ত বস্তু দিছে, যেনে তুমি আগুৱাই যোৱা, ভৱিষ্যত যেনেকৈ তুমি পিছুৱাই তুমি চাব নালাগে তোমাক, সেয়া কৰি চলি মেলি আছোঁ আৰু। মাক দেউতাকৰ আশীৰ্বাদ লৈ প্ৰিয়া আগবাঢ়ি গৈ আছে, আৰু আমি আশা কৰিছোঁ তাই বহুত আগুৱাই যাওক, জীৱনত সফল হওক। আমাৰ এই ভিডিঅ'ৰ আমি শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ, আৰু শেষত ভাৰত নাট্যমত যিহেতু প্ৰিয়াই বিশাৰদ কৰিছে, আমি তেখেতৰ পৰা দুই এটা ষ্টেপ নিশ্চয় চাব বিচাৰিম। তেখেতে দেখুৱাই নে নেদেখুৱাই? এতিয়া বৰ্তমান দেখাব নোৱাৰিম চাগে, কাৰণ ড্ৰেছ পাতিৰ কথা আছে, আৰু এতিয়া বৰ্তমান চাগে পিন্ধিব নোৱাৰিম কাপোৰ, চাগে বহুত সময় লাগে পিন্ধোতে। তেনেহ'লে কিবা দেখুৱাবা? কি দেখুৱাবা? ছেমি ক্লাছিকেল দেখাব পাৰোঁ অলপ। ঠিক আছে, ছেমি ক্লাছিকেল তেখেতে আমাক কৰি দেখুৱাব। আহকচোন চাওঁ। Tun 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 ate te ta da din ta ka te da din ta ka te da din ta kre ta tun da tun da da. এই ভিডিঅ'ৰ আমি এতিয়া শেষত আহি উপনীত হৈছোঁ। এতিয়া আমি বিদায় লোৱাৰ আগতে প্ৰিয়া বৰাই শেষত তেখেতৰ এটা বাক্য আমি বিচাৰিম। শেষত তুমি কি ক'ব বিচাৰিবা? শেষত এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোক ইয়ালৈ আহিলে এণ্টাৰটেইনমেণ্ট আছাম অসমৰ আপুনি সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ অহাৰ বাবে, আৰু মোৰ কিছুমান প্ৰতিভাক দেখুওৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি দৰ্শকসকলে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।